तो हेलो फ्रेंड्स, वेलकम टू माय चैनल Amanisha 1996। तो फ्रेंड्स, मैं आज आपनालोকৰ বাবে লৈ আহিছোঁ এটা খুব ধুনীয়া অপৰচুনিটি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে মই এনেকুৱা ধৰণৰ নটিফিকেশ্যনবোৰ আহিলে আপোনালোকৰ বাবে পোনপ্ৰথমে যায়। তো ফ্ৰেন্ডছ, বলক আজি মই আপোনালোকক আজি বিশেষকৈ ক'বলৈ ওলাইছোঁ মই যিখন প্লেটফৰ্মত কাম কৰি দৈনিক উপাৰ্জন কৰি আছোঁ। তো মই ভাবিলোঁ মই আপোনালোকৰ বাবে এই প্লেটফৰ্মখন মই লৈ আহোঁ যাতে আপোনালোকো ইয়াৰ পৰা উপকৃত হয়। তো বলক ফ্ৰেন্ডছ, যেনেকৈ প্লেটফৰ্মখনৰ লগত চিনাকি কৰাই দিওঁ। মই প্ৰথমতে কেইটামান কথা ক'বলৈ লৈছোঁ। প্লেটফৰ্মখনত আপোনালোকে কাম কৰিবলৈ ইয়াত কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই। ইয়াত অকল স্কিল লাগে। সেই স্কিলখিনি আপোনালোকে যদি একো নাজানেও সেইটো কোনো কথা নাই, আপোনালোকক আৰামছে ধুনীয়াকৈ ইয়াত স্কিলেই ইয়াত শিকোৱা হয়। স্কিল বেছড ৱৰ্ক হয় এইটো। আপোনালোকৰ ইয়াত ধুনীয়াকৈ স্কিলবোৰ শিকোৱা হয়, ডিজিটেলি স্কিলছ শিকোৱা হয়। মই কি শিকোৱা হয়, কি ইয়াত আছে, মই গোটেইখিনি আপোনালোকক ভিডিঅ' যোগে শ্বেয়াৰ কৰিম। আগলৈ এই ভিডিঅ'টোতে মই আগলৈ আপোনালোকক শ্বেয়াৰ কৰিম। তো ফ্ৰেণ্ডছ, প্ৰথম কথা হৈ গ'ল আপোনালোকে ইয়াত কাম কৰিবলৈ হ'লে আপোনালোকৰ হাতত 3টা বস্তু থাকিব লাগিব। প্ৰথম কথা হৈ গ'ল আপোনালোকৰ হাতত এটা স্মাৰ্টফোন হ'ব লাগিব, আৰু ছেকেণ্ড হৈ গ'ল এটা ভাল ইণ্টাৰনেট কানেকশ্যন হ'ব লাগিব, যিটো সকলোৰে হাতত থাকে। আৰু আপোনালোকে হাউচৱাইফ হওক, ষ্টুডেণ্ট হওক, হাউচৱাইফ হওক, যিসকলে ঘৰতে থাকি মতলব যাব নোৱাৰে বাহিৰলৈ ওলাই কিনে আৰু তেওঁলোকে ইনকাম কৰিব বিচাৰে। তো আজিকালি অকল হাজবেণ্ডে যে কাম কৰি থাকিব বা হাজবেণ্ডে কাম কৰিব, আৰু আমাৰ মাইকী মানুহৰ বহুতখিনি থাকে ন, ধৰি লওক সকলো বস্তু খুজি থাকিব ভাল নালাগে, বিভিন্ন ক্ষেত্ৰতে মানুহজনক খুজি থাকিব ভাল নালাগে, বা এনেকুৱা বহুতখিনি আমাৰ মাইকী মানুহৰ প্ৰব্লেম থাকে নহয় জানো। এতিয়া যদি ছাপ'জ বিভিন্ন ক্ষেত্ৰত আপুনি এতিয়া ক'বলৈ ওলাই গ'ল, আকৌ যাবৰ কাৰণে আপুনি ক'বলৈ ওলাই গ'ল, তো আপুনি যদি কাম নকৰে বা হেৰি নকৰে, আপোনাৰ তৎপৰ্যন্ত আপুনি মানুহজনক বিচাৰিব লাগে নহয় জানো। তো বিভিন্ন ধৰণৰ এনেকুৱা সমস্যা থাকে আমাৰ মাইকী মানুহৰ। মই যিহেতু এজনী মাইকী মানুহ মানে অমেন হয়, তো মই যিহেতু এগৰাকী হাউচৱাইফ হয়, মই জানো সেইখিনি সমস্যাৰ কথা, মই নিজেও ফেচ কৰিছোঁ। তো মই ভাবোঁ বহুত মানে 80% মাইকী মানুহে এই প্ৰব্লেমটো ফেচ কৰে। প্ৰতিটো ক্ষেত্ৰতে মানুহজনক বিচাৰি থাকিব লাগে, বা প্ৰতিটো ক্ষেত্ৰতে ঘৰত বিচাৰি থাকিব লাগে, বা কোনোবা সময়ত চিটুৱেশ্যনটো বহুত বেলেগ হৈ যায়গৈ। তো সেনেকুৱা ক্ষেত্ৰত সেনেকুৱাবিলাক প্ৰব্লেম যাতে নহয়, আপুনিও যাতে আপোনাৰ স্মাৰ্টফোনটো যিহেতু আপোনাৰ ওচৰত আছে, আপুনিও যাতে স্মাৰ্টফোনটোৰ সহায়ত ইনকাম কৰিব পাৰে। এখন ইমান ধুনীয়া প্লেটফৰ্ম হয়। তো আপোনালোকে ইয়াতে থাকি দিনটোৰ মাত্ৰ 2 ঘণ্টা 1 ঘণ্টা সময় মতলব আপোনালোকে ছ'চিয়েল মিডিয়া যিহেতু ইউজ কৰে, ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, আপোনালোকে সকলোৱে ইউজ কৰে। তো যিহেতু ইউজ কৰে, তো এই প্লেটফৰ্মত ধুনীয়া বেলেগে যিহেতু আৰ্ণ কৰিছে, তো আপুনি মইনো নোৱাৰাৰ কি কাৰণ আছে নহয় জানো। তো আমাক লাগে এটা ধুনীয়া মতলব চবেই যিহেতু আৰ্ণ কৰিছে, আপুনি ইনষ্টাগ্ৰাম দেখিলে হয়তো ৰীল স্ক্ৰল কৰিলে আপোনাৰ ওচৰতো আহি যায় যে হাউচৱাইফ হৈ ইমান কমালে কি আপোনাৰ মন নাযায় নেকি বাৰু যে এনেকুৱা এটা কি কাম কৰিছে সিহঁতে। তো আপোনালোকে আপোনালোকৰ হয়তো সেনেকুৱা এখন প্লেটফৰ্ম যোৱা নাই। তো মই ভাবোঁ মই আজি আমাৰ এই প্লেটফৰ্মখনে এই অপৰচুনিটি হয়তো আপোনাক বহুখিনি ক্ষেত্ৰত সহায় কৰিব। তো সেই ভাবিয়ে মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আনিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকল হাউচৱাইফ হয়, বিশেষকৈ হাউচৱাইফসকলৰ কথা কৈছোঁ, তো যিসকলে 9 পাছ 10 পাছ কৰিলে আৰু পঢ়া নহ'লে বিভিন্ন কাৰণত, তো তেওঁলোকে হয়তো এনেকুৱা মই আগত যিখিনি ক'লোঁ, যিখিনি চিটুৱেশ্যনৰ সন্মুখীন হ'ব লগা হয় এগৰাকী হাউচৱাইফ বিভিন্ন ক্ষেত্ৰত, তো মই ভাবোঁ সেইখিনি প্ৰব্লেমৰ পৰা কোনোবাখিনি আপোনালোকে যেতিয়া ৰিলিফ পায়, আপোনালোকৰ হাততো পইচা থাকে। আজিকালি চব ক্ষেত্ৰতে বেষ্ট প্ৰব্লেমটো হৈ গ'ল পইচা। তো মানুহক ইনকাম লাগেই, আৰ্নিং লাগিবই, পইচা লাগে। তো মই ভাবোঁ আপোনালোকৰ কোনোবাখিনি ক্ষেত্ৰত এইখিনি কথাই আপোনালোকৰ সুবিধা হ'ব, এই ভিডিঅ'টো আপোনালোকৰ সুবিধা হ'ব। তো বলক দেৰি নকৰি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। যদি মোৰ কথাখিনি ভাল লাগিলে বা কিবা যদি বেয়াও পাইছে, প্লিজ কমেণ্ট কৰি জনাব। থেংক ইউ। তো বলক মই আমাৰ প্লেটফৰ্মখনৰ লগত চিনাকি কৰাই দিওঁ। এখন হৈছে আমাৰ ৰিচ ইণ্ডিয়া প্লেটফৰ্ম। আমাৰ প্লেটফৰ্মখনৰ নাম হৈছে ৰিচ ইণ্ডিয়া। সেয়া আপোনালোকে দেখিবলৈ পাইছে, ৰিচ ইণ্ডিয়া হৈ গ'ল আমাৰ প্লেটফৰ্মখনৰ নাম। আপোনালোকে যদি গুগলত গৈ চাৰ্চ কৰে ডাইৰেক্ট ৰিচ ইন বুলি মাৰে, তো আপোনালোকে এইখন ধুনীয়াকৈ এই পেজটোত পাই যাব। এইখন হৈছে আমাৰ ৰিচ ইণ্ডিয়া প্লেটফৰ্ম। তো ইয়াত চাওক আপোনালোকে, ইয়াত 210K প্লাছ ষ্টুডেণ্টে ইয়াত কাম কৰি আছে আৰু ইনকাম কৰি আছে।
আৰু ইয়াত ধুনীয়াকৈ ট্ৰেইনিং দিয়া হয় কোম্পানী ফালৰ পৰা আৰামছে ধুনীয়াকৈ ট্ৰেইনিং দিয়া হয় আপুনি প্ৰতিটো ক্ষেত্ৰতে ছাপোৰ্ট কৰা হয় যিকোনো প্ৰব্লেমত আপুনি যদি পৰি যায় ইয়াত তৎক্ষণাত 10 মিনিট বা আধা ঘণ্টাৰ ভিতৰত আপোনাৰ প্ৰব্লেম সলভ কৰি দিয়ে ইয়াত চাওক 8 crore প্লাছ কমিউনিটিয়ে আৰ্ন কৰি আছে কমিউনিটি আৰ্ন মতলব ষ্টুডেণ্টে আৰ্ন কৰি আছে ৰিচিণ্ডৰ বিষয়ে ক'বলৈ মই গৈছোঁ এবাৰ ৰিচিণ্ড হৈছে ইয়াত আপুনি টাচ কৰিব পাৰে এখন হৈছে ই লাৰ্ণিং এণ্ড আৰ্নিং প্লেটফৰ্ম মই প্ৰথমতেই কৈছোঁ তো ইয়াত কি পোৱা যায় ইয়াত আছে এইখিনি দেখিছেনে এই কোৰ্চখিনি এইখিনি ইয়াত কোৰ্চ আছে ইয়াত বিভিন্ন ধৰণৰ কোৰ্চ আছে ডিজিটেল কোৰ্চ যেনে আপোনাৰ ফাইনেন্স মাষ্টাৰী ৱেবছাইট ডিজাইনিং স্পোকেন ইংলিছ ষ্টক মাৰ্কেটিং ইনষ্টাগ্ৰাম গ্ৰ'থ ইত্যাদি বিভিন্ন ধৰণৰ কোৰ্চসমূহ আছে ইয়াত ধুনীয়াকৈ এইবোৰ আপুনি আৰামছে শিকিব পাৰিব লগত ইয়াত ধুনীয়াকৈ ইয়াত দেখিছেনে ইয়াত জইন হ'বৰ কাৰণে আপুনি ইয়াৰ পৰা আপুনি কেনেকৈ ইনকাম লাভ কৰিব ইয়াত দুই ধৰণৰ ইনকাম হয় প্ৰথম হৈছে এই কোম্পানী এটা এফিলিয়েট প্ৰগ্ৰাম চলাই যিটোৰ পৰা আপোনাৰ আৰ্নিং হয় আপুনি সোনকালে আৰ্নিং কৰিব পাৰিব ইয়াত একশন ল'ব কাম কৰিবৰ কাৰণে আপুনি ইয়াত দেখিছেনে এই পেকেজখিনি ইয়াত 6টা পেকেজ আছে ইয়াত দেখিছে ন ষ্টাৰ্টাৰ ইণ্টাৰমিডিয়েট এক্সপাৰ্ট মাষ্টাৰ পেকেজ ব্ৰহ্মাস্ত্ৰ আৰু প্ৰিমিয়াম প্ৰ এই 6টা পেকেজৰ ভিতৰত কোনোবা এটাত আপুনি একশন ল'ব লাগিব একশন মানে ইয়াৰ পৰা কোনোবা এটা পেকেজৰ সহায়ত আপুনি ইয়াত এন্ট্ৰি হ'ব লাগিব আৰু তাৰপিছত আপোনাৰ ইনকাম এটা আইডি বনাই দিয়া হ'ব কোম্পানীৰ ফালৰ পৰা আৰু তাৰপিছত আপুনি ধুনীয়াকৈ ইনকাম কৰিব পাৰিব আৰু চিনাকি কৰা দিবলৈ লৈছোঁ এইজন হৈছে কোম্পানীৰ অ'নাৰ হয় ইয়াৰ স্কুল ছাত্ৰ তো এওঁ এজন ইয়ংগাৰ এণ্টাৰপ্ৰেনাৰ আৰু ইউটিউবাৰ হয় ইণ্ডিয়াৰ তেখেতে 2018 চনত তেখেতৰ জাৰ্নিটো ষ্টাৰ্ট কৰিছিল ঠিক আছে আৰু তেখেতে অলৰেডি এতিয়ালৈকে 20K 20,000 প্লাছ ষ্টুডেণ্টক নতুন নিউ স্কিল শিকিবৰ কাৰণে শিকাইছে আৰু ইনকাম কৰিবলৈ কাৰণেও ছ'চিয়েল মিডিয়াৰ সহায়ত কেনেকৈ ইনকাম কৰিব পাৰি সেয়া ওপৰত তেখেতে অলৰেডি মতলব নলেজ দিছে মতলব শিকাইছে ষ্টুডেণ্টক আৰু ষ্টুডেণ্টে আৰ্নিং কৰি আছে এয়া হৈ গ'ল থুলমূলকৈ আৰু এয়া চাওক একো হৈছে ষ্টুডেণ্ট ফিডবেক এই আপোনালোকে দেখিব পাইছে এয়া কলেজ ষ্টুডেণ্ট হয় কিছুমান হাউচ ৱাইফ বেছিভাগ ইয়াত কলেজ ষ্টুডেণ্টে আছে যিসকলে নিজৰ এক্সট্ৰা টাইমত ষ্টাডি কৰাৰ উপৰিও এক্সট্ৰা টাইমত ইনকাম কৰিব পাৰে ফ্ৰেণ্ডছ আপোনালোকে প্লেটফৰ্মখনৰ বিষয়ে ভালকৈ দেখিলে মই ভাবিলোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে আপোনালোকে বুজি পাইছে এতিয়া হৈ গ'ল আপোনালোকৰ একশন লোৱাৰ সময় যোনে ইয়াত কাম কৰিম বুলি ভাবিছে তো ফটাফট যে মোৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব আপোনালোকে যাই মোক কণ্টেক্ট কৰক আৰু মই আপোনালোকক ধুনীয়াকৈ গাইড কৰিম কেনেকৈ আপোনালোকে ইয়াত ইনকাম কৰিব পাৰিব তো দেৰি নকৰি যিসকলে ইনকাম কৰিম বুলি ভাবিছে এই অপৰচুনিটি ল'ম বুলি ভাবিছে তো এইটো ইয়াত কম প্ৰাইজত হৈ আছে আৰু হ'ব পাৰে আপডেট কৰি থাকিলে নেক্সট ইয়াতকৈ বেছি প্ৰাইজলৈ হৈ যাব পাৰে তো ফটাফট যাওক আৰু ইয়াত এনৰোল কৰক আৰু আপোনালোকৰ ইনকাম ষ্টাৰ্ট কৰক তো ধন্যবাদ ফ্ৰেণ্ডছ